লখিমপুৰ জিলা প্ৰশাসন জলসম্পদ বিভাগে সিংহৰা নদীত বান প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ বিজ্ঞানসন্মত আঁচনি ৰূপায়ণ নকৰাত নাওবৈচাবাসী ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। খৰালিৰ সময়ছোৱাত চৰকাৰ তথা জিলা প্ৰশাসনে সিংহৰা নদীৰ বাওঁপাৰৰ উন্মুক্ত মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই বৰ্তমান দক্ষিণ শালমৰাৰ শ শ দৰিদ্ৰ কৃষকে বুৰে কপালে হাত দিবলগীয়া হৈছে। ইফালে জলসম্পদ বিভাগৰ অমনোযোগিতা অৱহেলাৰ বাবেই নদীখনৰ সংসাৰী বানে প্ৰতি বছৰে ৰাইজৰ মাজত বান বিভীষিকা সৃষ্টি কৰি ৰাইজৰ মাজত আতংক নমাই আহিছে। উল্লেখ্য যে সাগৰীয় ঘূৰ্ণীবতাহ আমফানৰ প্ৰভাৱতেই লখিমপুৰ জিলাৰ লগতে পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সিংহৰা নদীৰ উৎপত্তিস্থলত যোৱা ৪-৫ দিন একেৰাহে বৰষুণ দি থকাৰ ফলতেই পাহাৰৰ পৰা বৈ অহা সিংহৰা নদীৰ বাঢ়নী পানী নদীখনৰ বাওঁপাৰৰ উন্মুক্ত মথাউৰিৰ অংশৰে সোমাই আহি দক্ষিণ নাওবৈচাৰ হাজাৰ হাজাৰ বড়ো ধানৰ খেতি ডুবাই পেলোৱা কৃষকসকলৰ মাজত হাহাকাৰ লাগিছে। ইফালে বাৰিষাৰ সময়ত নদীখনৰ সংসাৰী বানে শালি খেতি কৰিব নোৱাৰা অঞ্চলটোৰ ৰাইজে খৰালিৰ সময়ত জীৱন নিৰ্বাহৰ বাবে কৰা হাজাৰ হাজাৰ বিঘা বড়ো ধানৰ খেতি বৰ্তমানেও পানীৰ তলত থকাৰ বাবেই কৃষকসকলৰ মাজত পানীত হাঁহ নচৰা অৱস্থাৰো সৃষ্টি হৈছে। ইফালে স্থানীয় ৰাইজে অভিযোগ কৰা মতে অঞ্চলটোৰ গোসানীবাৰী, গেলাখাটি, বৰপথাৰ, আহুমনি, সিংহৰা গাঁও, গড়চিগা, শালমৰাকে ধৰি প্ৰায় 20খনতকৈও অধিক গাঁৱত 2000 বিঘাতকৈও অধিক কৃষিভূমিত কৰা বড়ো ধানৰ খেতিসমূহ বাৰিষাৰ প্ৰথমটো বানতে ডুবাই পেলোৱাৰ মূল কাৰণ হ'ল লখিমপুৰৰ জলসম্পদ বিভাগ। ইফালে বিভাগটোৱে খৰালিৰ সময়ত নদীখনৰ বান সমস্যাটো সমাধান নকৰাত বৰষুণৰ ফলত আবদ্ধ হৈ পৰা পানীয়ে পকিবলৈ ধৰা বড়ো ধানসমূহ ডুবালে। বিগত বৰ্ষত নদীখনৰ বানে অঞ্চলটোৰ যি বানৰ বিভীষিকাৰ সৃষ্টি কৰিছিল সেই বানৰ বিভীষিকাৰ আতংক মাৰ নোযাওঁতেই এইবাৰ বাৰিষা আৰম্ভ হওঁতেই এনে অৱস্থা কৰিলে অনাগত দিনক লৈ ৰাইজ চিন্তিত হৈ পৰিছে। লখিমপুৰৰ পৰা মুকুল কলিতাৰ ৰিপৰ্ট, পাব্লিক প্ৰেছ। নাওবৈচা এইটো কোন কোন গাঁৱত এই বড়ো খেতি কৰিছিলে? দক্ষিণ নাওবৈচা বিশেষকৈ আমাৰ যিকেইখন গাঁও সিংহৰা নদীয়ে প্ৰত্যেক বছৰে আমাৰ যিহেতুকে বানপানী খুব আগতীয়াকৈ হয়, ইয়াতে আমাৰ গোসানীবাৰী, গেলাহাটী, চেঙেলীজান, ৰৌডুং, বৰপথাৰ, আহুমনি, সিংহৰা গাঁও আদিকে ধৰি গড়চিগা পৰ্যন্ত আমাৰ ইয়াত ভালেমান কেইখন গাঁৱে যিহেতুকে সিংহৰা নদী বানপানী প্ৰত্যেক বছৰ হোৱাৰ কাৰণে আমি খৰালি মাহতে বড়ো খেতি আৰম্ভ কৰোঁ আৰু এই বড়ো খেতিটো আমি চপাবৰ সময়তে এতিয়া আগতীয়াকৈ বানপানী অহাৰ বাবে আমাৰ গোটেই খেতিপথাৰ নষ্ট হৈছে, আপোনালোকে দেখিছে। গতিকে আমি এটা দাবী জনাব বিচাৰিছোঁ যে এই যিটো বানপানী হৈছে, যাৰ ফলত আমাৰ কৃষকৰ লোকচান হৈছে, বিস্তৰ ক্ষতি হৈছে, তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই ইয়াত সৰজমিন তদন্ত কৰি আমাৰ কৃষকসকলক, এই দুখীয়া কৃষকসকলক যদি ইয়াৰ এটা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে, অন্ততঃ আমাৰ কৃষকসকলে অলপ সকাহ পাব।